Hello guys, welcome back to my YouTube channel Advanced GK 503 লৈ আহিছো আজি আপোনালোকৰ এটা নতুন ভিডিও জেনাৰেল নলেজৰ ওপৰত এটা মোৰ নতুন ভিডিও আপোনালোকৰ আগত দাঙি ধৰিব চেষ্টা কৰিছো আশা কৰো ভিডিওটো চাই সকলোৱে ভাল পাব লগতে কিছু উপকৃত হ'ব বুলি মই আশা ৰাখিলো দিনটোৰ প্ৰথম প্ৰশ্নটো হৈছে হু ইজ দা অথৰ অফ হোম এণ্ড দা ৱৰ্ল্ড ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ নেক্সট কোৱেশ্চনটো হৈছে হুইচ আৰ্টিকল অফ দা কনষ্টিটিউশ্যন ইজ ৰিলেটেড টু এভলিউশ্যন অফ টাইটেলছ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 18 নেক্সট কোৱেশ্চনটো হৈছে দা টাৰ্ম মডাছ অপাৰেণ্ডি মিন্স ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মেথড অফ অপাৰেশ্যন অৰ্থাৎ সঞ্চালন পদ্ধতি নেক্সট কোৱেশ্চনটো হৈছে নেশ্যনেল ইনকাম এষ্টিমেট ইন ইণ্ডিয়া আৰ প্ৰিপেইড বাই ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি CSO নেক্সট কোৱেশ্চনটো হৈছে নেম দা ফিজিক্সট হু ডিস্কভাৰ্ড নিউট্ৰন শুদ্ধ উত্তৰটো হৈছে জেমছ চাডউইক নেক্সট কোৱেশ্চনটো হৈছে হু সেড দা ফেমাস স্লোগান তুম মুঝে খুন দো मैं तुम्हें आज़ादी दूंगा ইয়াৰে শুদ্ধ উত্তৰটো হৈছে সুভাষ চন্দ্ৰ বস নেক্সট কোৱেশ্চনটো হৈছে হু ফ্ৰম আসাম ৱাজ ফাৰ্ষ্ট এপইণ্টেড এজ দ্য ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ইয়াৰে শুদ্ধ উত্তৰটো হৈছে হৰিশংকৰ ব্ৰহ্ম নেক্সট কোৱেশ্চনটো হৈছে হুইচ প্লেচ ইন আসাম হেজ এ জুট ফেক্টৰী শুদ্ধ উত্তৰটো হৈছে চিলঘাট নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য স্মলেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড ইয়াৰে শুদ্ধ উত্তৰটো হৈছে উমানন্দ আশা কৰোঁ মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাব লগতে আপোনালোকে মোৰ এনেধৰণৰ নতুন ভিডিঅ' পোনপ্ৰথমে পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি একোটাকৈ লাইক দিব বুলি আশা ৰাখিলোঁ আজিৰ দিনটোৰ শেষৰটো প্ৰশ্ন হৈছে ইন হুইচ ডিষ্ট্ৰিক্ট ইজ সৈনিক স্কুল অফ আসাম লোকেটেড ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গোৱালপাৰা